আজি আমি এই ভিডিঅ'টিত সৰ্বনাম পদৰ বিষয়ে আলোচনা কৰিম। নাম বুজোৱা পদবোৰেই হ'ল বিশেষ্য পদ আৰু বাক্যত প্ৰতিবাৰতে নাম ব্যৱহাৰ কৰি নাথাকিবৰ বাবে অৰ্থাৎ বিশেষ্য পদৰ বিকল্প হিচাপে যিবিলাক শব্দ ব্যৱহাৰ কৰা হয় সেই শব্দবিলাককে সৰ্বনাম পদ বুলি কোৱা হয়। মই মোৰ নামটো ইয়াত নকৈ মই বুলি কৈছোঁ, গতিকে মোৰ নামটো কোৱা হ'লে বিশেষ্য হ'লহেঁতেন। নামটোৰ পৰিৱৰ্তে যেতিয়া মই বুলি কৈছোঁ, এই মই হ'ব এটা সৰ্বনাম পদ। এই সৰ্বনাম পদসমূহৰ 4টা প্ৰকাৰ আছে। সেই 4টা প্ৰকাৰ হ'ল ব্যক্তিবোধক সৰ্বনাম, বিশেষণ সৰ্বনাম, স্থানবোধক সৰ্বনাম আৰু কালবোধক সৰ্বনাম। এই ব্যক্তিবোধক সৰ্বনামৰ 3টাকৈ পুৰুষ আছে। প্ৰথম পুৰুষ, দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ। প্ৰথম পুৰুষ হ'ল যিজনে কয়, দ্বিতীয় পুৰুষ হ'ল যিজনক কয় আৰু তৃতীয় পুৰুষ হ'ল যিজনৰ বিষয়ে কয়। তো প্ৰথম পুৰুষ মই, দ্বিতীয় পুৰুষ তই, তুমি, আপুনি, তৃতীয় পুৰুষ সি, তাই এনেধৰণৰ হ'ব পাৰে। ইংৰাজীত এইবিলাকক পাৰ্চন বুলি কোৱা হয়। আমি কম বেছি পৰিমাণে ইংৰাজীৰ পাৰ্চনৰ কথা সকলোৱে জানো। বিশেষণ সৰ্বনাম হ'ল যে সৰ্বনাম পদটো যিহেতু বিশেষ্য পদৰ সলনি ব্যৱহাৰ হয়, গতিকে এই সৰ্বনাম পদসমূহ এক প্ৰকাৰ বিশেষ্য পদেই। এই সৰ্বনাম বিশেষ্য পদসমূহক বিশেষণ সৰ্বনামটোৱে স্পষ্টভাৱে দেখুৱাই দিয়ে। আমাৰ আগত যদি কোনোবাই এজন মানুহৰ কিবা কাহিনী কৈ থাকে, কথা কৈ থাকে, আমি তেতিয়া হয়তো ক'ব পাৰোঁ যে তেনেকুৱা নে বা এনেকুৱা নে। এই যে তেনেকুৱা বুলি কৈছোঁ, এনেকুৱা বুলি কৈছোঁ, এনে, তেনে, কেনে, এনেকুৱা, তেনেকুৱা, কেনেকুৱা, এইবিলাকক কোৱা হয় বিশেষণ সৰ্বনাম। স্থানবোধক সৰ্বনাম হ'ল যে কেতিয়াবা ঠাইডোখৰৰ নামটো নকৈ পেলাই আমি তাৰ ঠাইত ইয়াত বুলি ক'ব পাৰোঁ, তাত বুলি ক'ব পাৰোঁ, তালৈ বুলি ক'ব পাৰোঁ, ইয়ালৈ বুলি ক'ব পাৰোঁ, অ'ত বুলি ক'ব পাৰোঁ, ত'ত বুলি ক'ব পাৰোঁ। এই যে আমি কওঁ অ'ত, ত'ত, ক'ত, য'ত, ইয়াত, তাত, ইয়ালৈ, তালৈ, এইবিলাকক কোৱা হয় স্থানবোধক সৰ্বনাম। কালবোধক সৰ্বনাম হ'ল আমি নিৰ্দিষ্টকৈ সময়টো নকৈ আমি কওঁ এতিয়া, তেতিয়া, কেতিয়া, যেতিয়া এনেধৰণে কওঁ। যেতিয়া নিৰ্দিষ্ট সময় নকৈ আমি এতিয়া, তেতিয়া, যেতিয়া, কেতিয়া এইবিলাক কওঁ, এইবিলাকক কোৱা হয় কালবোধক সৰ্বনাম। এই সৰ্বনাম আৰু বিশেষ্য পদবিলাক যেতিয়া ক্ৰিয়াপদৰ লগত সংযুক্ত হয় তেতিয়া ইয়াক কাৰক বুলি কোৱা হয়। আমি জানো যে এটা সৰ্বনাম পদ বা এটা বিশেষ্য পদ অকলেই এটা বাক্য গঠন কৰাৰ উপযোগী নহয়। এটা বাক্য তেতিয়াহে সম্পূৰ্ণ হয় যেতিয়া ইয়াত এটা ক্ৰিয়াপদ আহি পৰে। আৰু এই বিশেষ্য আৰু সৰ্বনাম পদসমূহ যেতিয়া ক্ৰিয়াৰ লগত সংযুক্ত হয় তেতিয়া সি এটা কাৰকলৈ ৰূপান্তৰিত হয়। অসমীয়া ব্যাকৰণত এই কাৰকসমূহ হ'ল 6 প্ৰকাৰৰ: কৰ্তা কাৰক, কৰ্ম কাৰক, কৰণ কাৰক, সম্প্ৰদান কাৰক, অপাদান কাৰক আৰু অধিকৰণ কাৰক। আমি প্ৰথমে আহোঁ কৰ্তা কাৰক। কৰ্তা হ'ল যি ক্ৰিয়া সম্পাদিত কৰে সিয়ে হ'ল কৰ্তা। আমি যদি কওঁ সি শুইছে, সি হ'ল সৰ্বনাম। শুইছে ক্ৰিয়াপদ, শুইছে ক্ৰিয়াপদৰ লগত সি সংযুক্ত হৈছে অৰ্থাৎ হোৱা কামটো সি কৰিছে, এই ক্ষেত্ৰত সি হ'ব কৰ্তা কাৰক। দ্বিতীয়তে আহোঁ কৰ্ম কাৰক। যাৰ ওপৰত ক্ৰিয়া কৰা হয়, যাৰ ওপৰত ক্ৰিয়া সম্পাদিত হয় তাক কোৱা হয় কৰ্মকাৰক। যে সি সাপটো মাৰিলে, ইয়াত ক্ৰিয়াপদটো হ'ল মাৰিলে অৰ্থাৎ মৰা কামটো সাপটোৰ ওপৰত হৈছে, গতিকে ইয়াত সাপটো হ'ব কৰ্মকাৰক। ইয়াৰ পিছতে আহিলে কৰণ কাৰক। কৰণ কাৰক হ'ল যাৰ জৰিয়তে কৰ্তাই কামটো সম্পন্ন কৰে, ক্ৰিয়া যাৰ জৰিয়তে সম্পন্ন হয় তাক কোৱা হয় কৰণ কাৰক। সি সাপটো লাঠিৰে মাৰিলে, ইয়াতো সাপটো মৰা কামটো সি কৰিছে, কিন্তু কামটো কৰিছে এডাল লাঠিৰ জৰিয়তে, গতিকে লাঠিৰ জৰিয়তে যিহেতু কৰা হ'ল গতিকে লাঠিৰে হ'ব ইয়াত কৰণ কাৰক। ইয়াৰ পিছত আহিলে সম্প্ৰদান কাৰক। সম্প্ৰদান হ'ল আনক যিকোনো বস্তু একেবাৰে দান দিয়া, দি দিয়া। কিন্তু আনক যিকোনো বস্তু ধাৰলৈ দি এবাৰ দি পিছত ঘূৰাই ল'ম, এনেধৰণৰ পদ হ'লে ই সম্প্ৰদান কাৰকত নপৰে। সম্প্ৰদান কাৰক হ'বলৈ হ'লে একেবাৰে দি দিব লাগিব। তো মই তেওঁক এটা নতুন চোলা উপহাৰ দিলোঁ, এতিয়া মই নতুন চোলাটো
কাক উপহাৰ দিলোঁ, দান কাক দিলোঁ, তেওঁক দিলোঁ। গতিকে এই ক্ষেত্ৰত তেওঁক হ'ব সম্প্ৰদান কাৰক। ইয়াৰ পিছতে আহিলে অপাদান কাৰক। অপাদান কাৰক হ'ল যাৰ পৰা কামটো হয়, যাৰ পৰা উদ্ভৱ হয়, যাৰ পৰা সৃষ্টি হয়, তাক কোৱা হয় অপাদান কাৰক। যেনে গাখীৰৰ পৰা ঘিউ হয়। এতিয়া ঘিউটো ক'ৰ পৰা হয়? গাখীৰৰ পৰা হয়। এই ক্ষেত্ৰত গাখীৰটো হৈ পৰিব অপাদান কাৰক। আৰু শেষৰ 6 নম্বৰ হ'ল অধিকৰণ কাৰক। অধিকৰণ কাৰক হ'ল য'ত ক্ৰিয়া সম্পন্ন হয়। ধৰি লোৱা হওক এজন মানুহ পাটিত শুইছে, মানুহজন চকীত বহিছে, মানুহজন কঠত বহিছে। এতিয়া এই বহা ক্ৰিয়াটো ক'ত হৈছে বা শোৱা ক্ৰিয়াটো ক'ত হৈছে? শোৱা ক্ৰিয়াটো পাটিত হৈছে, বহা ক্ৰিয়াটো চকীত হৈছে নাইবা কঠত হৈছে। এই ক্ষেত্ৰত পাটিত, কঠত নাইবা চকীত হ'ব অধিকৰণ কাৰক। এই অধিকৰণ কাৰকটো দুই ধৰণৰ হ'ব পাৰে, স্থান লৈ হ'ব পাৰে, নহ'লে বা ঠাই লৈ পেলাই হ'ব পাৰে। এতিয়া যদি আমি এজন মানুহ ঢুকোৱাৰ কথা ধৰি লওঁ যে মানুহজন ঢুকাল। যদি মানুহজন ক'ত ঢুকাল, তেতিয়াহ'লে আমি মানুহজন শিৱসাগৰত ঢুকাল বুলি ক'ব পাৰোঁ, মানুহজন গুৱাহাটীত ঢুকাল বুলি ক'ব পাৰোঁ। নহ'লে বা যদি মানুহজন কি মাহত ঢুকাল, তেতিয়াহ'লে আমি যদি কওঁ বোলে বহাগ মাহত ঢুকাল, জেঠ মাহত ঢুকাল। এতিয়া এই দুটা হ'ল ইয়াৰ ভাগ। স্থানৰ ওপৰত ভিত্তি কৰি এটা ভাগ হয় আৰু কালৰ ওপৰত ভিত্তি কৰি এটা ভাগ হয়। এইটোৱেই হ'ল অধিকৰণ কাৰক। আমি সৰ্বনাম পদৰ বিষয়ে আজিলৈ ইমানতে আলোচনা কৰিলোঁ। পৰৱৰ্তী আন এটা ভিডিঅ'ত আমি আন বেলেগ কিছু কথা আলোচনা কৰিম। নমস্কাৰ।